আগত স্বাগতম। এতিয়া মানে আপোনালোকে গম পাইছে নহয় অসমত কি চলি আছে। তক বক মানে কি দেৱজিৎ দা আৰু প্ৰিয়ংকা বাৰ লগত বম তৰ্কাতৰ্কি হৈ আছে। তক মানে আপোনালোকে নিউজটো নিশ্চয় চাইছে, যদি নাই চোৱা আহক আমি প্ৰথমতে চাই লওঁ ন। বেহৰবাৰী আউটপোষ্টে 1 ঘণ্টা অনুষ্ঠান কৰাটো আপোনালোকে কিয় নেদেখুৱালে? পাহৰি থাকিলো দেখাবলৈ। কিয় নেদেখুৱালে? না বেহৰবাৰী আউটপোষ্ট হয়তো আমি গম পোৱা নিশ্চয় কিয় গম পোৱা নাই? আপোনালোকে আপুনি ডিভিজন নকৰিব আৰ্টিষ্টৰ মাজত, শিল্পীৰ মাজত ডিভিজন নকৰিব, বেহৰবাৰী আউটপোষ্টৰ শিল্পীৰ মাজত ডিভিজন নকৰিব। বেহৰবাৰী আউটপোষ্টে আপুনি গীত গাইছে, বিপিন চাওডাঙে গীত গাইছে, নীলাকাশে কোভিড প্ৰটকল ভংগ কৰি গীত গাইছে, বাতৰি সম্প্ৰচাৰ কৰিছো। আপুনি বিপিন আপুনি ফোন লগাই খুদক, বিপিন দাই মোক আজি দিনত কৈছে। আপুনি বিভাজন নকৰিব, আপুনি ক'ব খুজিছে যে বেহৰবাৰী আউটপোষ্টৰ শিল্পীসকল ৰেঙনি শিল্পী, আমি তেওঁলোকক বচাই ৰাখিছো। আমি নিৰপেক্ষ চেনেল। মই পুনৰ ক'ব খুজিছো প্ৰিয়ংকা ভৰণী, আপোনালোকে যদি ভুল কৰিছে, বিপিন চাওডাঙে যদি ভুল কৰিছে আৰু কে মোহনে যদি সেইদিনাখন অনুষ্ঠান পৰিৱেশন কৰিছে, তেওঁলোক সমানে দুখী। তেওঁলোক সমানে দুখী। ইমোশন নোহোৱা নহয়, তেওঁলোকেও দুখ পাইছে। তেওঁলোকে সমানে দুখী, আপুনি বিভাজনৰ সৃষ্টি কৰিব নিবিচাৰিব। আপুনি ক'ব খুজিছে বেহৰবাৰী আউটপোষ্টৰ কে মোহন ৰেঙনি শিল্পী, সেইবাবে আমি তেওঁলোকৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা নাই। সকলো শিল্পীৰ ক্ষেত্ৰত, সকলো গায়কৰ ক্ষেত্ৰত নিউজৰ স্থিতি স্পষ্ট। প্ৰিয়ংকা ভৰণী, আপুনি অকল কেইজনমানক দেখালে নহ'ব। বেহৰবাৰী আউটপোষ্টটো এটা খুব সুন্দৰ দল হয়, যিটো দল আপোনালোকৰ এটা খুব সুন্দৰ অনুষ্ঠান কৰিছে। যদি বেহৰবাৰী আউটপোষ্টৰ কে মোহন এটা অনুষ্ঠান পৰিৱেশন কৰিছে, প্ৰিয়ংকা ভৰণী আমি ধিক্কাৰ দিছো, গৰিহণা দিছো। আপোনালোকে অকল আমাকে কিয় দেখুৱাইছে? বেহৰবাৰী আউটপোষ্টৰ কথা আমি গম পোৱা নাছিলো, গম পাইছো, এতিয়া ধিক্কাৰ দিছো। আমি ধিক্কাৰ দিছো। কে মোহনে কিয় এটা অনুষ্ঠান পৰিৱেশন কৰিব? কে মোহনে কিয় অনুষ্ঠান পৰিৱেশন কৰিব? আমি ধিক্কাৰ দিছো। অনুষ্ঠানৰ কথা আপুনি আমি নিৰপেক্ষ। প্ৰিয়ংকা ভৰণী, আপোনাক মই বাৰে বাৰে কৈ আছো আমি নিৰপেক্ষ। আপোনাৰ ক্ষেত্ৰত আমাৰ যি দৃষ্টিভংগী, বিপিন চাওডাঙৰ ক্ষেত্ৰত একে দৃষ্টিভংগী, নীলাকাশৰ ক্ষেত্ৰত একে দৃষ্টিভংগী, আৰু একেটা দৃষ্টিভংগী হ'ব আমাৰ কে আৰু মোহনৰ ক্ষেত্ৰতো। গম নাপাব নেকি তাত কোনে অনুষ্ঠান কৰিছে? কোনে ক'ত অনুষ্ঠান পৰিৱেশন কৰিছে তাক চাই ফুৰাটো সম্ভৱ নহয়। 500 শিল্পী আছে অসমত, 500 শিল্পী আছে অসমত। 10খনকৈ বিহু কৰিলে 500 বিহু হয় ডেইলি। কোনে ক'ত পাৰফৰ্মেঞ্চ কৰিছে আমাৰ জনাটো সম্ভৱ নহয়। অনুষ্ঠান কৰিছে, প্ৰটকল ভাঙিছে। আমি পোনপটীয়া সম্প্ৰচাৰ কৰিবলৈ শিল্পীলৈ ফোন কৰি গায়কলৈ ফোন কৰি তালিকা বিচাৰিব লাগে। আমাৰ বোধক কৰিব নহয় কোনে ক'ত পাৰফৰ্ম কৰি আছে। যদি একেটা ভুল আপোনালোকে কৰা ভুল, বিপিন চাওডাঙে কৰা ভুল যদি কে মোহনে কৰিছে, আমি ধিক্কাৰ দিছো কে মোহনক। আপোনালোকৰ গোটেই ৰিপৰ্টাৰ তাত ৰখি আছে। বিপিন চাওডাঙে অনুষ্ঠান কৰিব, মই অনুষ্ঠান কৰিম। আপোনালোকৰ ৰিপৰ্টাৰসকলে কি গম পোৱা নাই নেকি তাত যে বিপিন দাৰ আগত বেহৰবাৰী আউটপোষ্ট যাব? আমালৈ কোনো খবৰ অহা নাই, আৰু সেইবাবে আজি মুকলিকৈ দিগদাৰহীনভাৱে মই কৈছো আপোনাক যেনেকৈ সমালোচনা কৰা হৈছে, একে সমালোচনা কৰিম আমি সেই কে আৰু মোহনক। কৰা নাই, আমি অকল অনুষ্ঠান কৰা নাই। সেইখিনি সময়ত আমি যিসকলে কৰিছে, কাৰোবাৰ হয়তো কথা পোহৰলৈ আহিছে, কাৰোবাৰ কথা পোহৰলৈ অহা নাই। এই বাতৰি যেতিয়া সম্প্ৰচাৰ কৰিছিলো, শুনক প্ৰিয়ংকা ভৰণী, এই বাতৰি যেতিয়া আমি সম্প্ৰচাৰ কৰিছিলো, মোৰ মোবাইলত বহুখিনি মেছেজ আহিছিল। মই দুখাব পাৰো আপোনাক কোন গায়কে সেইদিনাখন ক'ত পাৰফৰ্মেঞ্চ কৰি আছিল, কিন্তু খবৰখিনি আমি পোৱাত দেৰি হৈছিল। ৰাইজ আমাৰ লগত আছে, প্ৰিয়ংকা ভৰণী, ৰাইজ প্ৰাগ নিউজৰ লগত আছে। আমি সততাৰ পক্ষত আছো। ভুৱা শিল্পী কি ভুৱা শিল্পী? কোনে কৈছে ভুৱা শিল্পী বুলি? মই কৈছো আপোনালোক শিল্পী নহয়। শিল্পী ভূপেন হাজৰিকা, শিল্পী হেমাংগ বিশ্বাস। এনেকুৱা কথা মই নিজ কাণেৰে শুনিছো যে এছাম শিল্পীৰ নামত মই কৈছো প্ৰিয়ংকা ভৰণী, মই কৈছো যে আমি তেওঁলোকক শিল্পী বুলি ক'ব নোৱাৰো। তেওঁলোকৰ কোনো ধৰণৰ সামাজিক দায়বদ্ধতা নাই। কোভিড প্ৰটকল ভংগ কৰি বিহু প্ৰদৰ্শন কৰা হৈছে। ৰাজ্যত মৃত্যুৰ কিৰিলি, শ লোকে জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে। মই জানো মই কি ধৰণে গান গাবলৈ গৈ আছো তাত। মই জানো মই বাউণ্ড হৈ পেলাই যে গান গাবলৈ গৈ আছো তাত। মোৰ ঘৰৰ মানুহে 10টা 11টালৈকে মোক ফোন কৰি থাকে। মানি ললো প্ৰিয়ংকা ভৰণী, আপুনি বাউণ্ড হৈ সেইদিনাখন গীত পৰিৱেশন কৰিছে। আজি যেনেকৈ আপুনি ফেচবুকত দিছে যে প্ৰাগ নিউজে থাকিলে বাউণ্ড নহ'লোহেঁতেন। প্ৰিয়ংকা ভৰণী মোক ক'বলৈ দিয়ক। আমি ৰাইজৰ কথালৈ চাই পেলাই আমি কৰিবলৈ বাধ্য হৈছো। মানি ললো আপোনালোকে কমিটিৰ কথা মালাব নোৱাৰি, কমিটি বাইণ্ডিংছত পৰি আপোনালোকে গীত পৰিৱেশন কৰিছে। মই ক'ব বিচাৰিম প্ৰিয়ংকা ভৰণী, আজি যে আপুনি ফেচবুকত কিছু মুহূৰ্তৰ আগতে লিখিছে যে আপোনাৰ ভাৱমূৰ্তি জনমানসত ম্লান কৰিবলৈ, জনমানসত ধ্বংস কৰিবলৈ আমি এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ। যেতিয়া আপুনি গীতালি দাসৰ সেই অনুষ্ঠান পৰিৱেশন কৰিলে, তাৰ পিছত আপুনি কিয় ফেচবুক যোগে অসমৰ ৰাইজৰ ওচৰত ক্ষমা নিবিচাৰিলে? কিয় বাট চাব লগা হ'ল প্ৰাগ নিউজৰ অনুষ্ঠানলৈ? প্ৰথম কথা হ'ল যিসকল লোকে গম পাইছে
সেইসকল লোকক মই কিয় আপুনি ফেচবুক যোগে কিয় আপুনি ছ'চিয়েল মিডিয়া যোগে ৰাজহুৱা নকৰিলে যে মই বাধ্যত পৰি গীত গাব লগা হৈছিল অসমৰ ৰাইজে মোক ক্ষমা কৰক কিয় শেষ সাহস আপোনাৰ নহ'ল প্ৰিয়ংকা ভৰালী আপুনি বেলেগ ধৰণে প্ৰটেক্ট কৰিছে এইটো বেলেগ মানুহক মই গৈ এক্সপ্লেনেশ্যন দিবলৈ দৰকাৰ নাই মই কিমান দুখ পাইছো আপোনালোক ৰাইজৰ মাজত আছে আপোনালোকৰ গতিবিধি মানুহে চাই আপোনালোকক অনুসৰণ কৰে যাৰ ঘনিষ্ঠতা আছিল ভিতালী বাৰ লগত আমি জানো আমি কিমান দুখ পাইছো কিন্তু কথাটো হ'ল ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ হ'লে মই প্ৰথমতে এইটো কথা মানে প্ৰাগ নিউজে অনুষ্ঠান নকৰা হ'লে আপুনি এই ক্লিপ নিদিলেহেঁতেন যে ইয়াত প্ৰাগ নিউজে অনুষ্ঠান প্ৰচাৰ নকৰিলে আপোনালোকে ক্ষমা নুখুজিলেহেঁতেন এই কথা নকলেহেঁতেন তেতিয়াহ'লে অনুষ্ঠান বন্ধ কৰি দিয়া হ'লহেঁতেন কিন্তু সেই মুহূৰ্তত মই নেভাবো যে মই আহি পেলাই আকৌ মই ৰাইজৰ ওচৰত ছ'চিয়েল মিডিয়াত মই লিখিম মই আপোনাৰ ওচৰলৈ অহাৰ এইটোৱে উদ্দেশ্য নিশ্চয় মই গম পালো যদি আমি অনুষ্ঠানটো প্ৰিয়ংকা ভৰালী যদি আমি অনুষ্ঠান 21 তাৰিখে সম্প্ৰচাৰ নকৰিলোহেঁতেন আপুনি এই কথা অসমৰ ৰাইজক নকলেহেঁতেন আপুনি এনেকুৱা ধৰণৰ নিউজ কৰিছে প্ৰিয়ংকা ভৰালী যদিহে আমি এইখিনি কথা নকলোহেঁতেন যদিহে আমি এইখিনি কথা সাহসেৰে নকলোহেঁতেন তেতিয়াহ'লে আপুনি এইখিনি স্পষ্টীকৰণ ৰাইজৰ মাজত নিদিলেহেঁতেন মোৰ সৎ সাহস আপোনাৰ কিয় সৎ সাহস নহ'ল ৰাইজৰ ওচৰলৈ যাবলৈ আপুনি কিয় নিলিখিলে আপুনি কিয় ফেচবুকত নিলিখিলে যে মোক বাধ্য কৰোৱা হৈছিল গীত গাবলৈ আপুনি কিয় ৰাইজৰ মাজলৈ নগ'ল বেলেগ সংবাদ মাধ্যমৰ মোৰ প্ৰয়োজন নাই বুজিলে কি কৈছে বেলেগ সংবাদ মাধ্যমৰ মোৰ প্ৰয়োজন নাই আপোনাৰ প্ৰশ্ন উত্তৰ দিবলৈ আৰু মই কি কৰিছিলো মই কি কাৰণে নিশ্চয় কথা কৰি মই মানি ললো প্ৰিয়ংকা ভৰালী মই মানি ললো এখন প্লেটফৰ্মে প্ৰিয়ংকা ভৰালী মই মানি ললো কাৰণ আপুনি প্ৰিয়ংকা ভৰালী মই মানি ললো আপুনি এটা প্ৰেছাৰত পৰি আপুনি গীত পৰিবেশন কৰিব লগা হৈছে আৰু মই তাৰ বাবে মই ধিক্কাৰ দিছো সেইসকল কমিটি বাইদেউ শুনক যি বাইদেউ আজি আমাৰ বাইদেউ এগৰাকী ছিংগাৰ এগৰাকী মহান শিল্পী হয় যাক আমি শুনি শুনি শিকিছো বিহু গাবলৈ সেই বাইদেউ ভালকে জানিছে যে আমি কি পৰিস্থিতিত গান গাব লগা হৈছে বাইদেউ মই মানি ললো মই অন্তৰত মই মানি ললো আৰু সেইসকল বিহু কমিটি সেইসকল সংস্কৃতি ৰক্ষাৰ ধ্বজাবাহী সকলকো মই ধিক্কাৰ দিছো যদি আপোনাক প্ৰেছাৰাইজ কৰি গীত গাইছিল প্ৰিয়ংকা ভৰালী মই সুধিব বিচাৰিছো প্ৰিয়ংকা ভৰালী মই সুধিব বিচাৰিছো আপুনি কিয় সমগ্ৰ পৰিৱেশ সন্দৰ্ভত পিছ মুহূৰ্ততে সংবাদ মাধ্যমক সদয় নকৰিলে অনুষ্ঠান এনেকুৱা ধৰণে কৰিছে য'ত আপোনাৰ এখন ছ'চিয়েল প্লেটফৰ্মৰ পৰা আপুনি এনেকুৱা ধৰণৰ আপুনি কুৱেশ্যন কিছুমান কৰি আছে এনেকুৱা ধৰণৰ কথা কিছুমান কৰি আছে গতিকে মই আপোনাৰ থ্ৰুৰেদি জনাম তাৰমানে আমি অনুষ্ঠানটো পৰিৱেশন নকৰা হ'লে আপুনি স্পষ্টীকৰণ নিদিলেহেঁতেন এই কথাখিনি মই আপোনাৰ সৎ সাহস হ'ব লাগিছিল যে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো ভিতালী দাসৰ মৃত্যুৰ দিনা মই গীত গাব লগা হ'ল আৰু আয়োজকসকলৰ ইয়াৰ বাবে সম্পূৰ্ণ দায়ী আপুনি কিয় হাত জোৰ কৰি অসমৰ ৰাইজৰ ওচৰত ক্ষমা নিবিচাৰিলে প্ৰিয়ংকা ভৰালী আপুনি বেহৰবাৰী আউটপোষ্টক আপুনি কিয় ধিক্কাৰ দিছো বেহৰবাৰী আউটপোষ্টক মই বাৰে বাৰে কৈছো ৰেঙনিৰ শিল্পী হ'লেও বেহৰবাৰী আউটপোষ্টৰ সেইসকলক মই ধিক্কাৰ দিছো শিল্পী হয় তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে তেওঁলোকে জানে তেওঁলোকে অন্তৰত দুখ পাইছে কিন্তু তেওঁলোকো সমানে আমাৰ দৰে বাউণ্ড হৈছে মই মানি ললো প্ৰিয়ংকা ভৰালী বাউণ্ড হৈছে আপুনিও বাউণ্ড হৈছে মোৰ কথাটো হৈছে এই স্পষ্টীকৰণটো দিবলৈ কিয় প্ৰাগ নিউজৰ টক শ্ব'লৈ অপেক্ষা কৰিব লগা হ'ল আপুনি কিয় অসমৰ ৰাইজৰ ওচৰত ক্ষমা নিবিচাৰিলে আপোনাৰ এইখিনি সৎ সাহস হ'ব লাগিছিল যে অসমৰ ৰাইজে মোক ক্ষমা কৰক মোক প্ৰেছাৰাইজ কৰি গীত গোৱা হৈছিল আপোনাৰ কিয় সাহস নহ'ল প্ৰিয়ংকা ভৰালী আপোনালোকে কৰোনাৰ তথ্য কিয় দিয়া নাই কৰোনাৰ তথ্য তেতিয়া কিয় প্ৰচাৰ কৰা নাই কেতিয়া প্ৰচাৰ কৰা নাই কেতিয়া আপোনালোকৰ বিহু ফাংচনৰ আগত আপুনি মোৰ লগত প্ৰিয়ংকা ভৰালী আপুনি মোৰ লগত দুঘণ্টা বহক মই প্ৰাগ নিউজে ইলেকশ্যনৰ সময়ছোৱাত কৰোনা ভাইৰাছৰ সজাগতা কেনেকৈ সৃষ্টি কৰিছিল মই আপোনাক দেখুৱাম আমাৰ হাতত সকলো তথ্য আছে সেইখিনি সময়ত আপোনালোকে প্ৰথমতে আপোনাৰ মিউজিচিয়ানৰ মাস্ক পিন্ধাবলৈ শিকাওক প্ৰথমতে আপোনাৰ মিউজিচিয়ানৰ মাস্ক পিন্ধাবলৈ শিকাওক প্ৰিয়ংকা ভৰালী আপোনালোকৰ পাৱাৰ আছে আপোনাৰ পাৱাৰ আছে একো পাৱাৰ নাই আমি ৰাইজৰ মানুহ সঁচা কথাটো ক'ব লাগিব আমাৰ ব্যক্তি আপুনি এজন সাংবাদিক হয় আপোনাৰ অধিকাৰ আছে আপোনাৰ পাৱাৰ আছে আপুনি সোধক চৰকাৰক যে ইমান বাঢ়ি থকা অৱস্থাত আপোনালোকে 400 মানুহ গোটাই পেলাই অনুষ্ঠান কৰিবলৈ দিয়াটো আমি ভাল পোৱা নাই গতিকে বন্ধ কৰি দিয়ক তেতিয়াও কিয় নকলে আমি আজি যে মানুহৰ মাজত গৈ ঘূৰি ফুৰিছো আমাৰ কাইলে যদি প্ৰিয়ংকা ভৰালী বেলেগে কি কৰিছে প্ৰাগ নিউজে প্ৰথম দিনৰ পৰা ৰাইজৰ মাজলৈ গৈ সজাগতা